মুনমুন ব্ৰহ্ম ডাঙৰীয়ানী যিবিলাক কথা কৈছে এইবিলাক চব বেচলেছ। প্ৰথম দিনাৰ পৰাই তেখেতে যেনেকৈ ব্যৱহাৰবিলাক সংসদ আমাৰ এছেম্বলিৰ ভিতৰত আৰু বাহিৰত দেখাই আছে সেইটো খুব মানে আনফৰ্চুনেট। পৰ্বতজোৰা অঞ্চলটোৰ পৰা তেখেতে জিকি আহিছে। পৰ্বতজোৰাত বহুতখিনি কাম কৰিব লগা আছে। যোৱা 17 বছৰত চৰকাৰে দলং নবনালে, ৰাস্তা ঘাটবিলাক বনাব নোৱাৰিলে, তাত গৈ পেলাই থাকিবৰ কাৰণে এটা ভাল গেষ্ট হাউচ বনাব নোৱাৰিলে অফিচিয়েলবিলাকৰ কাৰণেও। চ' পৰ্বতজোৰা অঞ্চলটো অতিকৈ পিছ পৰি আছে। ইয়াৰ দায়িত্বটো প্ৰথমে 17 বছৰেতো তেখেতৰ চৰকাৰ আছিলে। আৰু আজি যিবিলাক বেচলেছ কথাবিলাক তেখেতে ক'বলৈ আহিছে, তেখেতে ক'ৰ পৰা মেচিন পালে আৰু মোৰ মেচিনৰ পিছে পিছে তেখেতে ঘূৰি আছে। তেখেতৰ মেচিনটো দেখাই দিয়ক। আগৰ চৰকাৰৰ দিনত যে 2900 crore যে মানে লাইবিলিটি কৰি থৈ গ'ল, কোনো এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল নোহোৱাকৈ কোটি কোটি টকাবিলাক যে খাই গ'ল আঁঠুৱা কম্বলৰ নামত, সেইবিলাক দেখাই দিয়ক তেখেতসকলে। আজি যিটো চৰকাৰে ইমান ভালকৈ কাম কৰিবলৈ ওলাইছে, WPT বিভাগত যোৱা বছৰ আমি আঁঠুৱা কম্বল ছাপ্লাই দিয়া নাই। আমি যোৱা বছৰ যিমান পাৰোঁ ষ্টুডেণ্টৰ কাৰণে চাইকেল যিমান যি লাগে ষ্টুডেণ্টৰ কাৰণে আমি কৰিবলৈ লৈছোঁ। WPT বিভাগৰ পৰা আমি যিটো আমাৰ পিক মিছনত আমি পইচা দিছোঁ 17 কোটি টকা। আমি WPT ডিপাৰ্টমেণ্টৰ পৰা আমি অনসুংঠাই দিছোঁ দুখীয়া পৰিয়ালবিলাকক 5,000 টকা। আমি ইয়াৰ পৰা মানে জ্ঞান চৰাং দিছোঁ এডুকেশ্যনৰ কাৰণে 5,000 টকা 9,000 ষ্টুডেণ্টক। চ' কোনো এটা টকা আমাৰ চৰকাৰত মিছ ইউজ হোৱা নাই আৰু কোনো এটা বিভাগে তেনেকুৱা মিছ ইউজ কৰা নাই। আমি সঘনে মিটিং কৰি থাকোঁ। তেখেতসকলৰতো বছৰত এবাৰো মিটিং নহৈছিলে, আমি সঘনে মিটিং হৈ থাকোঁ। ইভেন মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি পেলাই আমাৰ লগত ইয়াত আলোচনা কৰিছে, ইয়াৰ বিভাগীয় মন্ত্ৰীবিলাক কৰিছে, ইয়াত ফাইনেন্স ডিপাৰ্টমেণ্টৰ বিষয়াবিলাক আহিছে। কিন্তু তেখেতসকলৰ কেগ ৰিপৰ্টবিলাক চাওক, যোৱা 17 বছৰৰ কেগ ৰিপৰ্টটো চাওক আপোনালোকে। চব তাত কেগ ৰিপৰ্টে মিছা কথা ক'ব নোৱাৰে। চ' কেগ ৰিপৰ্টবিলাক আপোনালোকে চাওক, তেতিয়া দেখিবলৈ পাব কিমানখিনি কেলেংকাৰী তেখেতসকলে কৰিছে। আৰু এই নতুন 2015 কেগ ৰিপৰ্ট আহি আছে, আপোনালোকে দেখিবলৈ পাব তাত কি আছে কি নাই। নেক্সট হয়তো আমাৰ বাজেট ছেশ্যনত এইটো কেগ ৰিপৰ্টটো প্লেচ হ'ব। মই শুনিছোঁ যে এইটো প্ৰিণ্ট হ'ল এতিয়ালৈকে কেগ ৰিপৰ্টটো। যেতিয়া আহি পাই আপোনালোকে গম পাব, দেখিবলৈ পাব তাত কি আছে। চ' মইতো বিশ্বাস কৰোঁ যে সেই কেগ ৰিপৰ্টতে চব জল পট ওলাই যাব যে আগৰ চৰকাৰে কি কাম কৰিছিলে। মই শাৰদীয় দুৰ্গা পূজাৰ আমাৰ বড়োলেণ্ড অঞ্চলৰ সকলো জাতি জনগোষ্ঠীক শুভেচ্ছা জনাইছোঁ। অসমৰ সকলো ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। মা দুৰ্গাৰ আশীৰ্বাদত আমাৰ ধনী দুখীয়া সকলো শ্ৰেণীৰ ৰাইজে অধিক শক্তি লৈ পেলাই 47 আমাৰ 4 গ্ৰেড 4 আৰু 23 PGT টিচাৰৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট দিয়া হৈছে। পোষ্ট গ্ৰেজুৱেট টিচাৰৰ আৰু বহুতখিনি ভেকেণ্ট পোষ্ট আমাৰ তাত আছে। আমি সকলো ভেকেণ্ট পোষ্টখিনি ফিল আপ কৰিব পৰা নাই, কাৰণ আমাৰ তাত ইলিজিবল কেণ্ডিডেটে আমি পোৱা নাই। তো সেইকাৰণে আমাৰ কিছুমান পোষ্ট যোৱাবাৰ এপইণ্টমেণ্ট দি হৈ গৈছিলে, সেইটো আজি ফিল আপ কৰা হ'ল। আৰু আমাৰ হাতত বহুখিনি পোষ্ট এতিয়াও আছে, প্ৰায় 60টা পোষ্ট আমাৰ হাতত আছে। তো সেইখিনি পুনৰ আমি ইণ্টাৰভিউ কৰিবলৈ নিৰ্দেশ দিছোঁ, যাতে অতি সোনকালে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি টিচাৰ প্ৰভাইড কৰিব পাৰোঁ ইয়াৰ কাৰণে। আৰু বহুতখিনি গ্ৰেড 4 আমাৰ স্কুলবিলাকত মানে এতিয়াও পোষ্ট ক্ৰিয়েট কৰিব লগা আছে। কিছুমান ভেকেণ্ট পোষ্টো আছে, ইয়াৰ কাৰণে আমি SIও দি পেলাই অহা 2 মাহৰ ভিতৰত সেই পোষ্টবিলাকো ফিল আপ কৰিবলৈ আমি হাতত এটা প্ৰচেছ লৈছোঁ। 99ৰ শিক্ষকসকলৰ 302 আমি এপইণ্টমেণ্ট দিলোঁ। বাকীখিনি SIৰ কাৰণে অসম চৰকাৰক পঠোৱা হৈছে, SIৰ মানে ভেলিডিটি শেষ হৈ যোৱাৰ কাৰণে। আৰু SIটো আহি পোৱাৰ লগে লগে বাকীখিনি 99ৰ টিচাৰৰ এপইণ্টমেণ্ট দিম। টেট শিক্ষকসকলৰ যিটো এপইণ্টমেণ্ট ৰৈ আছে, সেই এপইণ্টমেণ্টখিনি দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। মানে ইফালে যেতিয়া স্পেচিয়েল টেট পতা হ'ব, লগে লগে আমি আগৰ টেট পাছ কৰি থকা যিসকলে আছে সেইসকলক আমি টেটত এপইণ্টমেণ্ট দিয়াৰ কাৰণে ব্যৱস্থা কৰিম। মই শিক্ষকসকলক অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ বহুতখিনি বিদ্যালয়ত ছিংগল টিচাৰ আছে। কিছুমান স্কুল আনমেনেজেবল হৈছে, য'ত 100জন ছাত্ৰ ছাত্ৰী আছে, 150জন ছাত্ৰ ছাত্ৰী আছে, তাত এজন শিক্ষকে ক্লাছ কৰিব নোৱাৰে। সেইকাৰণে য'ত ৰেচনেলাইজেশ্যন হোৱা নাই, য'ত প্ৰয়োজনতকৈ ৰেচিঅ'তকৈ বেছি টিচাৰ আছে, সেইসকলক অহা সপ্তাহৰ ভিতৰত আমি ৰেচনেলাইজেশ্যন কৰিবলৈ নিৰ্দেশ দিছোঁ। আৰু মই শিক্ষকসকলক অনুৰোধ কৰিছোঁ যে আমি গুণগত শিক্ষা দিয়াৰ উদ্দেশ্য আগত লৈ বা ছাত্ৰ ছাত্ৰীক ভালকৈ শিকাব পৰা এটা পৰিৱেশ গঢ়িবৰ কাৰণে
যেতিয়াই মানে টিচাৰসকলক ৰেচনেলাইজেশ্যন কৰিব তাত মেক্সিমাম টিচাৰৰ কনভিনিয়েঞ্চিটো চাব দিছোঁ যাতে টিচাৰসকলৰো কনভিনিয়েণ্ট হয় এইটো চাই পেলাই ৰেচনেলাইজেশ্যন কৰা হ'ব আৰু ৰেচনেলাইজেশ্যন অৰ্ডাৰ পোৱাৰ লগে লগে চবেই যাতে তেখেতসকলে যি স্কুলত দায়িত্ব দিয়া হয় স্কুললৈ যায় মই সেইটো অনুৰোধ কৰিছোঁ কাৰণ আমাক শিক্ষকসকলে গভৰ্ণমেণ্টৰ মানুহ হিচাপে যদি সেই গাইডলাইন ৰুলবিলাক কোনোবা অৱমাননা কৰে তেতিয়া আমি একশ্যন ল'ব লগা হ'ব তো সেইকাৰণে সকলো শিক্ষকক যেতিয়াই মানে পোষ্টিংটো হয় যেতিয়াই মানে ট্ৰেন্সফাৰ কৰা হয় বা দায়িত্ব দিয়া হয় এইটো পালন কৰিবলৈ অনুৰোধ কৰিছোঁ বহুখিনি বিদ্যালয়ত মিড ডে মিল তেখেতসকলে হট মিড ডে মিল যিটো গৰম মিড ডে মিল খুৱাব লাগে সেইটো নোখোৱাই বহুত স্কুলত আমি দেখিবলৈ পাইছোঁ মই শিক্ষকসকলক আৰু SMCক মই এণ্টাৰটেইনমেণ্টৰ কাৰণে বহুত বেছি আমাৰ ঠাই নাই পিকনিক স্পট কিছুমান আছে সেই পিকনিক স্পটত আমাৰ যেতিয়া ছিজন হয় পিকনিক খাবলৈ যায় ইয়াৰ বাহিৰে আমাৰ ইয়াত বহুতখিনি থিয়েটাৰ নাই তেনেকৈ মানে চিনেমা হল নাই যিখিনি কালচাৰেল আমাৰ বিভিন্ন প্ৰগ্ৰামবিলাক হয় সেইটো গাঁওবিলাকত অলপ চলপ হয় তো আমাৰ মানুহৰ জীৱনটো শুৱনি কৰিবলৈ আমাক কালচাৰ লাগে আৰু কালচাৰৰ থ্ৰুৱেদি সমাজ সংস্কাৰৰ কথা বহুতখিনি কাম কাজবিলাক আমি কিবা নতুন এটা আৱিষ্কাৰ নতুন এটা ডেভেলপমেণ্ট সেইবিলাকো চিনেমাৰ থ্ৰুৱেদি মানুহ ৰাইজলৈ লৈ যাব পাৰে আমাৰ ইয়াত বহুত ক্ৰিয়েটিভ আৰ্টিষ্টবিলাকে ভাল ফিল্ম বনাইছে শ্বৰ্ট ফিল্ম বনাইছে ডকুমেণ্টাৰী ফিল্ম বনাইছে সেইবিলাক দেখাবলৈ কোনো সুবিধা নাই সেইকাৰণে আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ গ্ৰেণ্ড আছে ইয়াৰ আণ্ডাৰত এই বছৰ আমি 5খন চিনেমা হল বনাবলৈ গৈ আছোঁ আৰু অহা বছৰত 5খন আমি 10টা সাব ডিভিজনত 10খন চিনেমা হল নতুনকৈ সজাবলৈ গৈ আছোঁ আৰু এইখিনি আমাৰ যাতে যিসকলে চিনেমা প্ৰডিউচ কৰি আছে তেখেতসকলে এনকাৰেজ পায় আৰু য'ত তাত মানে যিসকলে ৰোল কৰিছে তেখেতসকলে যাতে নিজৰ প্ৰাপ্য যিখিনি কষ্টৰ বিনিময়ত যিখিনি প্ৰাপ্য মানে অলপমান তেখেতসকলে পইচা টকা পাব লাগে বা সুবিধাটো পাব লাগে সেইখিনি পায় চিনেমা হলৰ কালচাৰটো চিনেমা হল নৰ্মছ যিটো আছে UGC নৰ্মছবিলাক ফুলফিল কৰিব লাগে কিছুমান ক্ৰাইটেৰিয়া আছে ইয়াৰ ওপৰত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰি আছোঁ মই আশা ৰাখিছোঁ এনাদাৰ 15-20 দিন বা 1 মান্থৰ ভিতৰত গোটেই মানে আমাৰ যিখিনি ক্ৰাইটেৰিয়া এইটো কেনেকৈ আমি ফুলফিল কৰিম বা তেনেকৈ কৰিব পাৰিম বহুতখিনি আমাৰ কলেজবিলাকে ক্ৰাইটেৰিয়া ফুলফিল নকৰে সেইকাৰণে অসুবিধা হৈছে কিন্তু ইয়াৰ মাজতে যিহেতু 6.3 একৰ্ডৰ এটা দফা আছে ইয়াৰ আধাৰত কিবা এটা পলিচিৰ আধাৰত এইটো 10খন কলেজ প্ৰভিন্সিয়েলাইজ কৰা হ'ব বুলি আমি ইতিমধ্যে আশ্বাস পাইছোঁ আৰু এইটো অতি শীঘ্ৰে আমি এই প্ৰচেছটো আগুৱাই লৈ যাম বেলেগ প্ৰগ্ৰামো কৰিব পাৰিব ফুটবলো চাব পাৰিব ইয়াত মানে ইণ্টাৰনেট যোগাযোগ থাকিব চব মানে অত্যাধুনিক ব্যৱস্থাবিলাক ৰখা হ'ব আৰু কিবা প্ৰগ্ৰামো কালচাৰেল প্ৰগ্ৰাম কিবিও কৰিব পাৰিব গতিকে আমি 200 কেপাচিটিৰ অত্যাধুনিক টেকন'লজি থকা চিনেমা হল বনাব বিচাৰিছোঁ BPF MCLৰ হয় এইটো একচুৱেলি এই প্ৰভিন্সিয়েলাইজেশ্যনৰ যিটো মেটাৰ সেইটো একচুৱেলি ষ্টেট গভৰ্ণমেণ্টে কৰে গতিকে সেইটো যোৱা বোধে 23 তাৰিখত আছিল বোধে গুৱাহাটীত তেওঁলোকে ইতিমধ্যে এই প্ৰভিন্সিয়েলাইজেশ্যন যিটো অৰ্ডাৰ সেই অৰ্ডাৰটো ইতিমধ্যে তেওঁলোকে চেৰিমনিয়েলি মানে ডিষ্ট্ৰিবিউশ্যন কৰিছে গতিকে আমাৰ BTC এৰিয়াটো তেওঁলোকে আমাক প্ৰদান কৰিছে আৰু লগে লগে আমি আজি যিহেতুকে যোৱাকালিও ৰবিবাৰ আছিলে সেইদিনা 4th ছেটাৰডে আছিলে গতিকে আজি আমি সেইটো ইয়াতে ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ আমি সক্ষম হৈছোঁ আমাৰ টোটেল 4টা ডিষ্ট্ৰিক্টত 124 আমাৰ গ্ৰেড 4 আছে গতিকে সেইটো আমি দি দিছোঁ আৰু বাকী আমাৰ যিটো PGT সেই PGTটো হ'ল যে যোৱা বোধহয় 4 মাহমান আগত আমি ইতিমধ্যে এটা মানে এডভাৰটাইজমেণ্ট দিছিলোঁ আৰু এই হিচাপত ৰিক্ৰুটমেণ্ট প্ৰচেছ মানে কৰিছিলোঁ আৰু আমি টোটেল 95 ছিলেকশ্যন কৰিছিলোঁ আউট অফ 143 তো ইয়াৰে 61হে মানে এপইণ্টমেণ্ট লেটাৰ লৈছিলে বাকী তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ লোৱা নাছিলে কাৰণ তেওঁলোকে ইতিমধ্যে অসমত জইন কৰিছে গতিকে সেইটো আমি তেওঁলোকৰ যিটো আমাৰ মেৰিট লিষ্ট সেই মেৰিট লিষ্টৰ পৰাই আকৌ আমি মানে সিলেকশ্যন কৰি পেলাই আমি এতিয়া আজি 23 আমাৰ এপইণ্টমেণ্ট লেটাৰ আমি তেওঁলোকক ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ আমি